এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই এটা অতি সহজতে বনাব পৰা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগে তেন্তে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। তেন্তে ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। সৰু সৰুকৈ আলু কুটি থৈছোঁ আৰু এয়া মাংস এয়া মেৰিনেট কৰি থোৱা হৈছে। 15-20 মিনিটমানৰ আগতে ফ্ৰিজত ভৰাই থোৱা হৈছে। আদা নহৰুখিনি ভালকৈ মই পিচি ল'লোঁ খুন্দাত আৰু লগতে জলকীয়াও দি দিলোঁ। এতিয়া মই কেৰাহীখন অলপমান গৰম হ'বলৈ দিছোঁ। এতিয়া কেৰাহীখন অলপ গৰম হ'ল। এতিয়া মই অলপ সৰিয়হৰ তেল দি দিম। এতিয়া তেলখিনি মই অলপ গৰম হ'বলৈ দিম। তেলখিনি এতিয়া গৰম হ'ল। আপোনালোকে তেলখিনি নিজৰ জোখত দি ল'ব পাৰে। মই ইমানেই দিছোঁ, কম বেছি আপোনালোকে চাই পেলাই দিব পাৰে। তেলখিনি যিহেতু গৰম হ'ল, সেইবাবে মই এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি তেলত দি দিম। আৰু মই ইয়াক ৰঙচুৱা হোৱালৈকে ভাজি থাকিম ভালদৰে। এইখিনি 5 মিনিটমান সময় এনেদৰে ভাজি আছোঁ। এতিয়া মই মাংসখিনি দি দিম। এইখিনি এনেদৰে ভাজি ল'ব। লো ফ্লেমত দি অলপ সময়ৰ কাৰণে ঢাকনখন লগাই ৰাখিম। ঢাকনখন এতিয়া মই উঠাই মাংসখিনি চেক কৰিম ক'ৰবাত লাগি ধৰিছে নে। অলপ সময় লৰাই থাকিম। তাৰ পাছতে মই গেছটো তেতিয়া লৰাওঁতে আপোনালোকে হাই ফ্লেম কৰি দিব আৰু মই আলুখিনি দি দিম। যিহেতু আলুখিনি সিজোৱা নাই, হয়তো নিসিজিবও পাৰে। সিজিব দিম, সেইবাবে অলপ সময় ঢাকনখন মাৰি দিম আৰু মাজে মাজে চেক কৰিও থাকিম। গেছটো লো ফ্লেমতে দিয়া হৈছে। মাংসটো সিজিবৰ বাবে অলপ গৰম পানী দিয়া হ'ল, সেয়া আপোনালোকক দেখুওৱা নহ'লে। এয়া গৰম পানী দি অকণমান সময় কাৰণে আকৌ ঢাকন মাৰি দিম, যাতে ভালকৈ সিজি যায় আলু আৰু মাংস। মাংসটো কালাৰটো মোবাইলত বেলেগ আহিছে। ইয়াত কিন্তু দেখিবলৈ বেলেগ হৈছে। মোবাইলত কালাৰটো কিবা বেলেগ টাইপৰ আহিছে। মাংসখিনি প্ৰায় হৈছেগৈ আৰু মাংসখিনি মই আগেয়ে মেৰিনেট কৰি থৈছিলোঁ। আপোনালোকক সেয়া দেখুওৱা নহ'ল। মেৰিনেট কৰোঁতে মই জিৰা, ধনিয়া, মিট মছলা, নিমখ, হালধি আৰু অলপমান মিঠাতেল সানি 15-20 মিনিটমানৰ কাৰণে ফ্ৰিজত ভৰাই থৈছিলোঁ। চাওক, মোৰ মাংস ৰেডি হৈ গ'ল। অতি সাধাৰণভাৱে বনাইছোঁ আৰু খাবলৈও সঁচাকৈ বহুত টেষ্টি হৈছে।